তৰংগ আড্ডা আৰু সোণালী গীত। মোৰ 100টা গানৰ ওপৰত চৰ্চা বিশ্লেষণ। জুবিন গাৰ্গৰ 100টা গীতৰ নতুন উপস্থাপন নপুৰণি কণ্ঠশিল্পীৰ কণ্ঠত। লগত তাৰকা যতীন বৰা। মই নহ'লে পৰিচয় ইয়াৰ যিটো আৰু বিখ্যাত কৰোঁ এনেকৈ হাতটো দাগি পেলাই আহি পেলাই গান গাই মৃদু লস্কৰৰ ওচৰলৈ আহিছোঁ এটা শব্দ শুনিছোঁ ডামকে বুলি দেই। স্মৃতি ৰোমন্থন আৰু ৰসাল আড্ডা। এতিয়া কণীৰ হিন্দীটো পাহৰি থাকিলে সি কৈছে কণী হে কণী কণী দোকানী মুখলৈ চাই আছে কৈছে কণী কিয়া এই কণী। মায়াবিনী ৰাতিৰ বুক।